নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা একেবাৰে সহজ পিঠা ৰেচিপি আনিছোঁ। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এইফালে আপোনালোকে দেখিছে মই কেৰাহী এখন উঠাই দিছোঁ আৰু এয়া ৰ'দত শুকাই থোৱা পিঠাগুড়ি, ভাত খোৱা চাউলৰ। এই কাপটোৰে মই 2 কাপ লৈছোঁ পিঠাগুড়ি আৰু এতিয়া ইয়াতে মই 3 কাপ পানী দিম। এই কাপটোৰে এয়া 2 কাপ দিলোঁ, এতিয়া আৰু 1 কাপ দি দিম। এয়া 3 কাপ দিলোঁ আৰু গেছৰ ফ্লেমটো মই এতিয়া জ্বলাই দিছোঁ গেছটো। এতিয়া ইয়াতে মই নিমখ দি দিম। নিমখ দিছোঁ আৰু এতিয়া ইয়াতে ৰিফাইন তেল দি দিম। এয়া ৰিফাইন তেল দি দিছোঁ। আপোনালোকে ৰিফাইন তেলৰ সলনি ইয়াতে ঘিউ দিব পাৰে, কোনো কথা নাই। লৰাই দিছোঁ আৰু এতিয়া ইয়াতে অকণমান চেনি দিম। মই অকণমান মিঠা নিমখীয়া তেনেকুৱা হ'লে ভাল লাগে পিঠাবিধ। আৰু এতিয়া ইয়াতে এয়া চেনি দিছোঁ 2 চামুচ, সৰু চামুচখনেৰে এয়া চাওক। আৰু এতিয়া এইখিনি ভালদৰে গৰম হ'ব দিম। খুব সোৱাদ লাগে এই পিঠাবিধ, বনাবলৈ সহজ হয় আৰু খাবলৈও খুব টেষ্টি হয়। যিসকলে বনাই পাইছে তেওঁলোকে জানে, আৰু যিসকলে বনাই পোৱা নাই আপোনালোকে এবাৰ বনাই খাই চাব। আৰু চাওক পানীখিনি গৰম হৈছে। এতিয়া মই ৰাখি থোৱা ইয়াৰ পিঠাগুড়িখিনি দি দিছোঁ। গোটেইখিনি একেলগে দিয়া নাই, প্ৰথমতে এইখিনি অকণমান লৰাই দিওঁ। গেছৰ ফ্লেমটো মই মিডিয়াম কৰি থৈছোঁ। এতিয়া এইখিনিও দি দিছোঁ। যিহেতু মই এখন হাতেৰে মোবাইল ধৰি আছোঁ সেইকাৰণে অকণমান দিগদাৰ হৈছে, 2খন হাত ধৰিব লাগে। এতিয়া এইখিনি মই ভালদৰে উতলিব দিছোঁ। এতিয়া পিঠাকেইটা খুব কি হয়, কোমল হয়। আৰু ইয়াৰে পানীখিনি চাওক লাহে লাহে নাইকিয়া হ'ব ধৰিছে। এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। যিহেতু পিঠাগুড়ি হয়, পানীখিনি সোনকালে এবজৰ্ব কৰি ল'লে। ৰ'দত শুকাই থোৱা পিঠাগুড়িয়ে অকণমান পানী বেছি লয়। আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই পিঠাকেইটা বনাম। এতিয়া এইখিনি মই এনেকৈ ৰাখি দিম আৰু তাৰপিছত দেখাই আছোঁ, আঁতৰি নাযাব। আৰু এয়া থালখনত মই ট্ৰেন্সফাৰ কৰি লৈছোঁ কেৰাহীখনৰ পৰা। ঠাণ্ডা হৈছে। এতিয়া মই এইখিনি ভালদৰে মঠি ল'ম আৰু তাৰ আগতে হাতত অকণমান এনেকৈ ৰিফাইন তেল সানি লৈছোঁ। এতিয়া এইখিনি মঠি পিঠাকেইটা বনাম। তেলখিনি দিলে কি হয়, হাতত বেছি লাগি নাথাকে। এয়া চাওক বেছি লাগি থকা নাই, সেইকাৰণে তেলটো দি দিছোঁ। আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে তেলৰ সলনি। আৰু এতিয়া এইখিনি মোৰ মঠা হৈ গৈছে। মই এনেকৈ দীঘলকৈ ৰোল এটা বনাই লৈছোঁ আৰু এতিয়া সৰু সৰুকৈ এনেকৈ লাড্ডু বনাই যাম। আপোনালোকে নিজৰ পচন্দমতে শ্বেপটো দিব। প্ৰথমতে এনেকৈ গোল কৰি লৈছোঁ আৰু তাৰপিছত হাতেৰে এনেকৈ হেঁচি দিছোঁ। এয়া চাওক এনেকৈ মই গোটেইখিনি বনাই ল'ম। গোটেইখিনি নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হয়। আৰু এনেকৈ বইল কৰি ল'লে পিঠাকেইটা বহুত দেৰিলৈকে কোমল হৈ থাকে আৰু খায়ো বহুত ভাল লাগে। এয়া চাওক এনেকৈ গোটেইকেইটা বনাই ল'ম। আৰু এয়া চাওক পিঠাকেইটা কিমান ধুনীয়া হৈছে গোটেইকেইটা। এতিয়া মই এইখিনি ফ্ৰাই কৰিম। এতিয়া ব'লক কিটচেনত যাম আৰু এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এইফালে ফ্ৰাই পেনখন উঠাই দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে হাই কৰি দিছোঁ। আগতে দিছিলোঁ, গৰম হৈছে। এতিয়া তেলখিনি দি দিছোঁ। আৰু এতিয়া এইখিনি অকণমান গৰম হৈ লওক। তেলখিনি গৰম হৈছে। এতিয়া মই পিঠাকেইটা দি যাম। গেছৰ ফ্লেমটো এতিয়া মই একেবাৰে ল' কৰি থৈছোঁ। ল' কৰি ভাজিম। ইয়াত মই কোনো ধৰণৰ বেকিং পাউডাৰ বা বেকিং ছ'ডা ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছে। আৰু চাওক মই গোটেইকেইটা দি দিছোঁ। কম জুইত লাহে লাহে ভাজিম। এতিয়া চাওক লাহে লাহে ফুলিব আৰম্ভ কৰিছে, উল্টাই দিব হোৱা নাই। এনেকৈ কম জুইত ভাজিলে খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে যদিহে বনাই পোৱা নাই এবাৰ বনাই খাই চাবচোন, আৰু খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলেতো খাই পাইছে তেওঁলোকে জানে ইয়াৰ জুতিটো কেনেকুৱা। কিন্তু খুব সহজতে বনাব পাৰি, নহয়নে বাৰু? আপোনালোকে দেখিছে।
বেছি সময় নালাগে আৰু পিঠাগুড়ি সকলোৰে ঘৰত থাকে, নাথাকিলেও ঘৰতে খুন্দিব পাৰি। ইয়াত লাহে লাহে ফুলা আৰম্ভ কৰিছে আৰু ইয়াত কিমান ধুনীয়াকৈ ফুলিছে। এটা ছেট হৈছে আৰু এতিয়া মই উল্টাই দি দিছোঁ এইটো চাইড। পিঠাগুড়িখিনি যেতিয়া মাৰা হয়, মাৰোঁতে কি হয় একেবাৰে স্মুথ হ'ব লাগে, তেতিয়া ক্ৰেক নহয়। আৰু মোৰ খুব ধুনীয়া হৈছে, সেইকাৰণে ক'তো ফাটি যোৱা নাই এটাও পিঠা। দেখিছেনে? আটা মঠাৰ নিচিনা ভালকৈ মঠি ল'ব লাগে। ইয়াত আৰু এইটো চাইড হ'লে আৰু হৈ যাব। কিমান ধুনীয়া হৈছে পিঠাকেইটা, দেখিলেই গম পায়। ইয়াত পিঠাকেইটা খুব ধুনীয়াকৈ হৈ গৈছে। ইয়াত ওচৰৰ পৰা দেখাইছোঁ আৰু ওপৰত এনেকুৱা টান হৈছে, দেখিছেনে? আৰু ভিতৰখিনি খুব ধুনীয়া কোমল। আৰু এই পিঠাবিধ বহুত দেৰিলৈকে কোমল হৈ থাকে। এনেকৈ বনাই গৰম গৰম চাহৰ লগত খুবেই ভাল লাগে। আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত সুন্দৰ এটা মন্তব্য আগবঢ়াব। আৰু এয়া পিঠাকেইটা হৈ গৈছে। মই গেছৰ ফ্লেমটো এতিয়া অফ কৰিছোঁ। এয়া চাওক কিমান সুন্দৰ হৈছে। মই থাল এখনত ওলাই দেখাই আছোঁ। আৰু এয়া মোৰ পিঠা ৰেডি খোৱাৰ কাৰণে। চাওকচোন কেনেকুৱা শব্দ উঠিছে, এয়া মচমচীয়া হৈছে। এনেকৈ বনাই আপোনালোকে নিজেও খাব আৰু আনকো খুৱাব, খাই খুব ভাল পাব। আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব। পিঠাৰ ৰেচিপিটো আকৌ এটি নতুন ৰেচিপি লৈ, নতুন টিপছ লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। আপোনালোকে যদিহে মোৰ ভিডিঅ'সমূহ ইউটিউবত চাইছে কিন্তু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো লগে চাব পাৰিব। আৰু যদিহে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু পেজটো ফ'ল' কৰা নাই এতিয়ালৈকে, পেজটো ফ'ল' কৰি দিব। তেতিয়া নতুন ভিডিঅ' লগে চাব পাৰিব।